Hello guys, good morning and welcome back to my channel Nilima SD Memory. আশা কৰোঁ আপোনালোকে সকলো ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ আৰু এইটো চক মোৰ মৰমৰ ফুল ইমান ধুনীয়াকৈ ফুলি আছে আৰু এই ফুলটো মোক মৰমৰ পৰা মোৰ মায়ে দিছে আৰু মই লগোৱাৰ পাছত প্ৰথমবাৰ ফুলটো ফুলি আছে মনটো ইমান ভাল লাগি আছে আৰু এফালে এছটিয়ে নিজৰ গাড়ীখন ধুই আছে যোৱাকালিয়ে ধুইছিলে গাড়ীখন আৰু এতিয়া ৰাতিপুৱাকে আকৌ পানী মাৰি এতিয়া কাপোৰ দি মুচি আছে আৰু কেমেৰা কৰা দেখি এইটো চব এনে ধেমালি আৰু তাৰপাছত আমি গা পা ধুই মৰ্ণিং ব্ৰেকফাষ্ট কৰি এতিয়া ওলাই গৈ আছোঁ আজি যিহেতুকে শনিবাৰ হয় বন্ধ দিন আৰু দোকানটো গধূলি ভাগত খুলিম এতিয়া গৈ আছোঁ মা ঘৰলৈ এপাক ফুৰি আহোঁ আৰু বেলেগ দিন আমাৰো সময় নাথাকে আৰু এয়া হৈছে আমাৰ মা ঘৰৰ যোৱা ৰাস্তাটো আৰু এই ৰাস্তাৰ পৰা মই চলাই লৈ গৈ আছোঁ মই বৰ্তমান গাড়ী চলোৱা শিকি আছোঁ আৰু ইমান ভালকৈ নাজানো আৰু মোৰ শিক্ষাগুৰু আন কোনো বেলেগ নহয় এছডিয়ে হয় আৰু কেতিয়াবা বন্ধ দিনত এনেকৈ যাওঁ শিকিবলৈ আগত ইয়াত গাঁত আছে নহয় আগৰ পৰা কাটিব লাগিব এতিয়া কাটা স্পীড নিদিবা বুজি বুজি কাটি থাকা কাটা সোনকালে ইমান দূৰলৈকে গ'লেতো গাঁততে পৰি যাব গাড়ী আৰু এছডিয়ে মোক এনেকৈ গাইড কৰি আছে আৰু মই চলাই লৈ গৈ আছোঁ আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব আৰু নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত লগ পাম তেতিয়ালৈকে আপোনালোকে সকলোৱে ভালে থাকিব আৰু সুস্থ থাকিব আৰু কোনোবা নতুন সদস্য যদি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ল'ব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন আপোনালোকে আগত পায় আৰু আজিলৈ আহিছোঁ বাই বাই